তো আমি গৈ আছো এইটো এটা প্ৰব্লেম হৈ গ'ল ইফালৰ পৰা হ'ব নোৱাৰিম নেকি উঠি গ'লে এইকেইটা বস্তা আছিল পেন জিকি গ'ল আৰু উপায় নাই সেয়া আমি পাহাৰ বগাই বগাই আমি থামৰ ভিতৰত সোমাই গ'লো এতিয়া পেকেট কৰি বেচে মানে চিবেজাৰ দেখোন মই দোকান কেইদিন কৰিলোঁ হেল্ল' এভৰিৱান মই এনজেছ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু মই আজি আহিছোঁ এটা জেগাত ত' সেই জেগাটো কি হয় মই আপোনালোকক দেখাই আছোঁ কি হয় কি নহয় ত' মোৰ লগত আহিছে এয়া ভেৰি গাছ তাকে চাই লওক হাই তো আমি এতিয়া গৈ আছোঁ তাৰ ভিডিঅ'টো একেলগে চাই থাকক কি হয় আজি মই গৈ আছোঁ ধলপুৰ শিৱ মন্দিৰলৈ আৰু এই মন্দিৰটো আছে দৰং জিলাৰ চিপাঝাৰৰ গৰুসুতি নামৰ এটা ঠাইত আৰু এই বাওঁফালে থকা ৰাস্তাটোৰে আমি উঠি গ'লে আমি পাই যাম ধলপুৰ যোৱা মেইন পথটো আৰু এই পথটোৰ পৰাই ব্ৰহ্মপুত্ৰৰ যিটো চাপৰি অঞ্চল থাকে চাপৰি অঞ্চলটো আৰম্ভ হয় কেনেকুৱা অনুভৱ সুন্দৰ বহুত সাৱধানে আহিব লগা হৈছে কাৰণ গোটেই বোকা মানে বৰষুণ বতৰটো আপোনালোকে যদি আহিলে ৰাস্তা চিনি নাপায় তেনেহ'লে গুগল মেপ ওলাই ল'ব ওলাই লৈ কিনে গুগল মেপৰ সহায়ত আহি থাকিব আৰু পাই যাব ফাইনেলি আহি আমি পাই গ'লোঁ ধলপুৰ শিৱ মন্দিৰ আৰু এতিয়া আমি নাৱত এই নদীটো পাৰ হ'ব লাগিব এয়া আমি নাৱত উঠিলোঁ আৰু অলপ টাইম পিছত নাওখন ষ্টাৰ্ট দিব আৰু ড্ৰাইভাৰে তো এতিয়া আমি লেণ্ডিং কৰিলোঁ মানে সেই শিৱধামৰ য'ত আছে শিৱধামটো তো তাৰপিছত কথাটো হ'ল হেৰি কি বুলি কয় মানে নাও মানে সেইফালে চলে সেইফালে মানে নাও চলা নাই তো সেইটো কাৰণে আমি ইটো চাইডৰ পৰা এনেকৈ উঠি আহিলোঁ উঠি আহি কেনে এতিয়া আমি এইয়া যে আছে এইফালে আমি মানে খোজকাঢ়ি যাব লাগিব তেতিয়াহে আমি পাম তো বোলক আমাৰ লগত একেলগে আৰু কি হয় ভাই কেনে লাগিল ভাল লাগিছিল এখন খুলি লোৱা নাই এখন খুলি লোৱা কেনে লাগিল উঠি কেনে এতিয়া খোজকাঢ়ি আহিব লাগিব এতিয়া মানে খোজকাঢ়ি যাব লাগিব তো কিবা অনুভৱ এক্সপিৰিয়েঞ্চ অলপ ভয় লাগিছিল কাৰণ এনেকৈ নাও উঠিটো সদায়তো উঠা নাযায় আমাৰ তাতে মানে নদী চদী নাই প্লাছ এইফালে নাও উঠি আহিলোঁ ভয় লাগিছিল ক'ৰবাত পৰোঁ নেকি ভগৱানক ভাবি আহি আছোঁ তো বলক এইয়া হ'ল তাতে হ'ল আপোনাৰ শিৱ ধামটো আছে তো ধামখন ইয়াতে আছে ইয়াতে তো আমি ইয়ালৈকে গৈ আছোঁ এই বস্তুটো নাওখন যদি আনা মানে বস্তা দি দিছে একদম এতিয়া আমি চাগে এইখিনি পাৰ হ'ব লাগিব গম পানীচোন পানীচোন কোনফালে যাওঁ এনেকৈ যাওঁ নেকি এইটো চাইডে এনেকৈ গুচি যাওঁ নেকি কিমানমান হ'ব বা বেছি নহ'ব লাগে দে ব'ল এতিয়া কথাটো হ'ল আমি আহিলোঁ এইখিনি খোজকাঢ়ি কেনে অহাৰ পিছত
কথাটো হ'ল এইটো নকলা পানী আছে বুলি এয়া পানী দিয়া আমি পানী এতিয়া কিমান বা দ ভিতৰত সেইটো কি কৰিবি সিহঁতে কিয় নকলাব এবাৰ এটা কাম কৰোঁ এনেকৈ হেৰি কৰোঁ এনেকৈ গুচি যাওঁ বস্তুটো হেৰি কৰি কেনে পাই পেঞ্চন কচাই লওঁ কি আৰু এই দাদা খবৰ এইটো এটা প্ৰব্লেম হৈ গ'ল দা ইফালৰ পৰা হ'ব নোৱাৰিম নেকি মানে কি যাব নোৱাৰিম নেকি ইফালে ধেৎতেৰি তই এই খুৰাজন যাই আছো ন আমি পিছে পিছে গৈ থাকিম মানে খুৰাজনৰ বল তেৰে চাবি চাবি এই পিছল আছে কিন্তু চাবি বাহ কিন্তু অলপ খোজব লাগিব অলপ যাব উপায় নাই উপায় নাই উপায় নাই উপায় নাই মন্দিৰত আহিছোঁ আৰু উপায় নাই কথাটো হ'ল পেঞ্চন গোটেই জিকি গ'ল তই কি ভিডিঅ' কৰি আছা জল্দি জল্দি আছে যে ইফালে দ নাই এইফালে দ নাই বল এয়া উঠি গ'লে এইকেইটা বস্তা আছিল পেন জিকি গ'ল আৰু উপায় নাই বাবা শিৱক দৰ্শন কৰিব আহিছোঁ উপায় নাই আৰু ভগৱানৰ নাম লৈ কৈ থাকোঁ आजा बेटा आजा मेरे को हंस रहा था ना मेरे ऊपर अब आ দে জল্দি আ দেৰি হৈছে নদীৰ মাজত এতিয়া কথাটো হ'ল কোনফালে গুচি যাওঁ কোনফালে যাওঁ শক্তি পাম চিখৰ অলপ খাই ললি মাদক দ্ৰব্য ইয়াতে মই প্ৰচাৰ নকৰোঁ ব্ৰ এইবিলাক বেয়া নাপাবা शाबाश बेटा बहुत बढ़िया मुन्ना নাই এইখিনি দ নাই বল এইখিনি যাম পিছল আছে দেই ৰাস্তা আমি আছোঁ পানীৰ মাজত নাই একো নাই আছে মনত আছে বল এইখিনি দ নাই বল আমি গৈ আছোঁ এতিয়া বেয়া সুন্দৰ আৰু এইফালে যাব লাগিব এই চিৰি টাইপ এইকেইটা বস্তা আছে চিৰি টাইপ বস্তাকেইটাৰ সহায়ত আমি যাব লাগিব মই যিমান এয়া আমি আহি পাই গ'লো ধলপুৰ শিৱধাম আমাৰ হিমন্ত মামা আমি ধামৰ ভিতৰত সোমাই গ'লো এতিয়া এয়া আমি বগাই আছোঁ চিৰিত আৰু এইমাত্ৰ যে হৈ গ'ল আমি পানী চানী খচি আহিলোঁ কিবা কিবি যে চালে আপোনালোকে নাভাবিব যে ইমান কষ্ট হ'ব বুলি আহিলে আজি জাষ্ট মানুহ নাছিলে তো সেইটো কাৰণে ফেৰীটো বন্ধ হৈ গ'ল তো সেইটো কাৰণে আমাৰ আজি কি হ'ল মানে একপাক ঘূৰি আহি কিনে পানী খচি আহিব লগা হ'ল যাওঁতে এতিয়া আমি নাও চলাই যাম তো চাই থাকক তো সেই আমি পাহাৰ বগাই আহি পালোঁ ধলপুৰ শিৱধাম এইটো এটা নতুনকৈ বনাই আছে মন্দিৰ আৰু সেইটো যে নদীটো দেখিছে সেই নদীটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নদী সেইটো
शिव शंभो ओम शं ओम शं ओम शं शिव शंभो ओम शं ओम शं ओम शं शिव शंभो ओम शं ओम शं বৰ্তমান এইটো মানে বনাই আছে মন্দিৰটো ভালকৈ বনাই আছে তো যিটো ষ্ট্ৰাকচাৰ হ'ব বনোৱা হোৱাৰ পিছত তো সেইটো মই ফটোখন আপোনালোকক দেখুৱাই দিম আৰু এইটো হ'ল ষ্ট্ৰাকচাৰটো মন্দিৰৰ আৰু যেতিয়া কমপ্লিট হ'ব মন্দিৰটো বনাওঁতে এনেকুৱা দেখা হ'ব এয়া নিৰ্মাণ কাৰ্য চলি আছে মন্দিৰৰ আমি আহোঁতে মন্দিৰটো এইখিনি আছে তো আমি মন্দিৰৰ পৰা এতিয়া আহিলোঁ মন্দিৰৰ পৰা উভতি আহিলোঁ আহি এখন নদীত নাওখনত মই বহি আছোঁ আৰু আহক ধলপুৰ শিৱধামলৈ আহক ভাই কেনেকুৱা আকৌ ভয় লাগছে নাকি जल्दी जल्दी ओवर मत करना ब्रो तो बम दो बोले मुखना मते तो सावधान হ'ব লাগিব এইটো পাৰ নামে যাম কেনেকুৱা দুটা এইটো নাৱৰ ভাড়া এইটো পানী খুচি মই জানো ব্ৰ चल झूठा ঐ ফটো লাগি যাব তো মই ৱেইট কৰি আছোঁ কেতিয়া যাব গাড়ী মানে গাড়ী নাওখন বম ভয় কৰি আছিল ভিতৰত মানে ভিতৰত নহয় নাওৰ ভিতৰত क्या बोला तूने পেকেট কৰি বেচে মানে শিৱজাৰ দেখোন মই দোকান কেইদিন কৰিলো শিৱজাৰত দিয়ে নেকি আপুনি দোকান দিছোঁ কেইদিন এয়া আমি এতিয়া মাকৈ ল'লোঁ ধলপুৰ শিৱ মন্দিৰটো আপুনি পাব চিপাঝাৰ গৰুখুটি বুলি কয় জেগাটো গৰুখুটি আপোনালোকে হয়তো দুদিনমান আগতে এটা ঘটনা হৈ গৈছিল গৰুখুটিৰ উচ্ছেদ আৰু এই আছিল গৰুখুটিৰ ধলপুৰ শিৱ মন্দিৰ তো আপোনালোকেও আহক শিৱ মন্দিৰলৈ